নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল কেৰিয়াৰলৈ। বন্ধুসকল, আজি আমি চাম হৈ যোৱা স্পেচিয়েল টেট 19 ডিচেম্বৰ 2012 কুৱেশ্যনৰ ওপৰত। ঠিক আছে, তো বন্ধুসকল আপোনালোকৰ এই কুৱেশ্যনখিনি আপোনালোকৰ স্পেচিয়েল টেট 2012 যিটো আপোনালোকৰ 6 শিডিউলৰ কাৰণে আছিল, এখন 6খন ডিষ্ট্ৰিক্টৰ কাৰণে আছিল। ইয়াৰ কুৱেশ্যন পেপাৰ হয় মেথমেটিক্স। ঠিক আছে, মই কালেক্ট কৰিছোঁ। তো বন্ধুসকল নাভাবিও আপোনালোকে অনলি এইখন স্পেচিয়েল টেটৰ কাৰণে হয়। এইখিনি আপোনালোকৰ অসম পুলিচ AB UB জেলৱেডাৰ লগতে SI বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব। ঠিক আছে, তো বলক আজি কুৱেশ্যনখিনি চাই লওঁ। তো বন্ধুসকল 1 নম্বৰ কুৱেশ্যনটো আপোনালোকে যদি চাই, ইয়াত কি কৈছে, 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ যোগফলটো কি হ'ব। ঠিক আছে, তো বন্ধুসকল আপোনালোকে মন দিব, 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি, 999। ঠিক আছে, আৰু কি কৈছে, আৰু সৰু সংখ্যা কি, 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ল আপোনালোকৰ 100। ঠিক আছে, এতিয়া কি কৰিব, ইয়াৰ যোগফল বাহিৰ কৰিব কৈছে। এতিয়া আপোনালোকে এইখিনি প্লাছ কৰি দিব, 999 আৰু 100 চিম্পলি প্লাছ কৰিলে আপোনালোকৰ কিমান হয়, 1099। এই নাম্বাৰটো এনচাৰটো শুদ্ধ হ'ব। ঠিক আছে, তো বন্ধুসকল আশা কৰি 1 নম্বৰ কুৱেশ্যনটো বুজি পালে। এতিয়া 2 নম্বৰ কুৱেশ্যনখিনি চাম। তো বন্ধুসকল ইয়াতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট থাকিল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মোৰ চেনেল আপোনালোকৰ জব আপডেট আৰু এডুকেশ্যনেল ৰিলেটেড ভিডিঅ' পাব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, আৰু ভিডিঅ'খন লাইক কৰিব, লাইক কৰি আমি ৰাখিছোঁ ভিডিঅ'খন 10টা। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যন 2 নম্বৰ। বন্ধুসকল এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাম। কি কৈছে, এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো। ঠিক আছে বন্ধুসকল, ইয়াত ডাঙৰৰ ওপৰত এটা যুগ্ম হ'ব। ঠিক আছে, মোৰ এইটো যুগ্মটো মিষ্টেক হৈ গৈছে টাইপিঙত, মই ইয়াত লিখি দিছোঁ বাৰু, আপোনালোকে মন দিব। এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি। ইয়াত অপশ্যনবিলাক চাব পাৰিছে আপোনালোকে ABCD। বন্ধুসকল আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা কি হ'ব, ইয়াত 8 হ'ব। ঠিক আছে, যিহেতু এটা অংকৰে কৈছে, গতিকে এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা 8। যদি কয় ইয়াত এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি, তেন্তে এনচাৰ হ'ব 2। যেহেতু ডাঙৰ যুগ্ম সংখ্যাৰ কথা কৈছে, তেন্তে এনচাৰ হ'ব ইয়াত 8 নম্বৰটো। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো কি কৈছে, 3 নম্বৰ কুৱেশ্যনটো আপোনালোক চাব পাৰিছে, 9ৰে বিভাজ্য হ'বলৈ 4765*2 সংখ্যাটোৰ ষ্টাৰ চিহ্নত কি অংক বহিব। ঠিক আছে, ইয়াত কি কৈছে বন্ধুসকল, যিটো সংখ্যা দিছে *2 দিছে, সংখ্যাটোৰ ষ্টাৰ চিহ্নত কি অংক বহিব, অৰ্থাৎ ষ্টাৰ চিহ্নত কি অংক বহিব। ঠিক আছে, বহিলে যিটো সংখ্যা আপোনালোকৰ 9ৰে বিভাজ্য হ'ব। ঠিক আছে, মই আকৌ এবাৰ কৈছোঁ কুৱেশ্যনটো, 9ৰে বিভাজ্য হ'বলৈ 4765*2 সংখ্যাটোৰ ষ্টাৰ চিহ্নত কি অংক হ'ব। হয় বন্ধুসকল, আপোনালোকে চিম্পলি অপশ্যনবিলাক চাব পাৰিছে ইয়াত, এইটো আপোনালোকৰ কেনেদৰে হ'ব, অৰ্থাৎ আপোনালোকৰ 4765 এইটো আপোনালোকৰ ব্লেংক ধৰি লওক। ঠিক আছে, ষ্টাৰটো ব্লেংক 2, ইয়াত এই অপশ্যনবিলাক আৰু কোনটো অংক বহুৱালে আপোনালোকৰ 9ৰে বিভাজ্য হ'ব সংখ্যাটো। ঠিক আছে, আপোনালোকে চিম্পলি এই নম্বৰ অপশ্যনটো আপোনালোকে বহুৱাই লওক, 3টো। ঠিক আছে, ইয়াত যদি 3 বহুৱাই এইখিনি প্লাছ কৰি দিয়ক। ঠিক আছে, এইখিনি প্লাছ কৰি দিয়ক আগত। আপোনালোকে 4 আৰু 7 যদি যোগ কৰে কিমান হয়, 11 আৰু 6 যদি যোগ কৰে কিমান হয়, 17 আৰু 5 যদি যোগ কৰে কিমান হয়, 22 হয়। ঠিক আছে, 22 আৰু আপোনালোকৰ এই নাম্বাৰ অপশ্যনটো বহুৱাই লওক। 22 আৰু 3 যদি যোগ কৰে কিমান হয়, 22 আৰু 3 25, 25 আৰু 2 কিমান হয়, 27। 27 আপোনালোকৰ 9ৰে বিভাজ্য হয়, কাৰণ 3 9 গুণ 27, 3 9 গুণ 27 হয়। ঠিক আছে, তো ইয়াত অপশ্যনটো আপোনালোকে পাই গ'লে এই নাম্বাৰ এনচাৰটো শুদ্ধ হ'ব। ঠিক আছে, আপোনালোকৰ যদি ইয়াত 3 বহুৱাই, ঠিক আছে, এই ষ্টাৰ মাৰ্কত যদি আপোনালোকৰ 3 বহুৱাই, তেন্তে আপোনালোকৰ গোটেইখিনি সংখ্যা 9ৰে বিভাজ্য হয়। ঠিক আছে, আশা কৰোঁ কথাখিনি বুজি পালে বন্ধুসকল। ঠিক আছে, নেক্সট আমি এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাম। এই 4 নম্বৰ কুৱেশ্যনটো কি কৈছে, 48 মিটাৰ আৰু 108 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা আটাইতকৈ কিমান দীঘল মাত্ৰ এই পাত স্কেলেৰে দুয়োটা দৈৰ্ঘ্য সঠিকভাৱে জোখিব পাৰে। অৰ্থাৎ বন্ধুসকল এখন স্কেলেৰে, ঠিক আছে, এখন ডাঙৰ স্কেলেৰে 48 মিটাৰ আৰু 108 মিটাৰ কাপোৰ মানে কিদৰে জোখিব পাৰে, অৰ্থাৎ কিমান ডাঙৰ স্কেলেৰে আপোনালোকে এই দুখন কাপোৰ দিশটো জোখিব পাৰে। ঠিক আছে, ইয়াত অপশ্যন চাব পাৰিছে ABCD। ইয়াত চিম্পলি এটা কথা কৈছে যে আপোনালোকৰ যিটো ইয়াত মাপটো দিছে 48 মিটাৰ 108 মিটাৰ, এই অপশ্যনবিলাকৰ কোনটোৰে আপোনালোকৰ ভাগ যাব পাৰে, মানে গুচাব হ'ব পাৰে। ঠিক আছে, ইয়াত আপোনালোকে চিম্পলি এটা এনচাৰটো বাহিৰ কৰিব পাৰে চকুতে, কাৰণ চাব ইয়াত আপোনালোকৰ গসাগু বাহিৰ কৰিব হ'লে, ঠিক আছে, 48 আৰু 108 যিটো দিছে, ইয়াত আপোনালোকে 48 দুয়োটাই ভাগ যাব লাগিব। ঠিক আছে, আপোনালোকে চাব পাৰিছে 84, 108 আৰু 63 যিটো আছে আপোনালোকৰ 48তকৈ ডাঙৰ। ঠিক আছে, ইয়াত যদি ভাগ যাব হ'লে আপোনালোকৰ ইয়াতকৈ মানবিলাক সৰু থাকিব লাগিব। ঠিক আছে, যিটো ভাগ কৰিব ইয়াৰ মানটো সৰু থাকিব লাগিব। ইয়াত চাব পাৰিছে অনলি এ নাম্বাৰ অপশ্যনটো যিটো 12 দিছে, এইটো আপোনালোকৰ 48 আৰু 108তকৈ সৰু আছে। বাকী আপোনালোকৰ 84, 63 আৰু 108 আপোনালোকৰ 48 আৰু 108তকৈ ডাঙৰ আছে। ঠিক আছে, গতিকে এই তিনিটা আপোনালোকৰ কেঞ্চেল হ'ব, অৰ্থাৎ নহ'ব। অৰ্থাৎ 12 দি আপোনালোকে যদি চায়
12 দি আপোনালোকৰ 48ক ভাগ যায় ঠিক আছে 4 12 48 হয় আৰু 108ক ভাগ যায় আপোনালোকৰ ঠিক আছে 9 12 108 হয় গতিকে এনসাৰ ইয়াত এ নাম্বাৰটো হ'ব ঠিক আছে তো আপোনালোকৰ আশা কৰোঁ কোৱেশ্চনখিনি বুজি পালে যদি ভাল লাগিল নিশ্চয় লাইক কৰিব 10টা লাইক কৰি দেখিছোঁ ভিডিঅ'খনত আৰু আগন্তুক স্পেচিয়েল টেট আৰু অসম পুলিচৰ নিশ্চয় ভিডিঅ' বনাম তো ধন্যবাদ জয় অসম